জনক নমস্কাৰ, আসসালামু আলাইকুম। আজি আমাৰ মনত আছে আমাৰ নিকেতনৰ আচাৰ্য, বিজ্ঞান আচাৰ্য, বৈদিক গণিত প্ৰমুখ আৰু স্কুলৰ একেবাৰে অমায়িক শিক্ষক সুমন নাথ। আৰু সুমন নাথে আজি আপোনালোকৰ আগত এখেতে প্ৰেমৰ যিটো বিফলতাৰ বিষয়ে আপোনালোকৰ আগত দুআষাৰ ক'ব। কেমেৰাৰ ফালে কৈ আছো মই জন্ম হোৱাৰ পৰা আজিলৈকে যিমান সুখ পালো সেনেকুৱা সুখ মই পোৱা নাছিলো। মানে একদম বুজাব নোৱাৰা সুখ, ফূৰ্তি, মনৰ আনন্দ, এনেকুৱা এটা আনন্দ পাইছো। সেই আনন্দ এইটো প্ৰেমৰ কি বিফলতা হোৱাৰ পিছত আনন্দ? হয় হয় হয়। মানুহ প্ৰেমত কৰাৰ পিছত আনন্দ পায় আৰু প্ৰেমত বিফলতা হোৱাৰ পিছত যিটো আনন্দ পাইছে সেই আনন্দ বোলে জীৱনতো পোৱা নাছিল। গাইজ, আপোনালোকে সকলোৱে বুজি পাইছে এখেতৰ যিটো আনন্দ, সেই আনন্দ এখন অন্তৰৰ পৰা নিৰানন্দ হৈ আছে নেকি আপোনালোকে এইটো বিচাৰ কৰিব। সুমন, মোৰ ছেকেণ্ড প্ৰশ্ন, এতিয়া আপুনি ছিংগল হৈ আছে নে ডাবল হৈ আছে? এতিয়া গাইজ, সুমনৰ কাৰণে লাখটকীয়া প্ৰশ্ন, সুমনে এতিয়া ছিংগল হৈ আছে নে ডাবল হৈ আছে? সুমন, উত্তৰটো লাগে মোক। গাইজ অপেক্ষা কৰি আছে। ছিংগল ডাবল অডিয়েন্স আছে, ভালকে কওঁ। ছিংগল ডাবল কথা নাই, জীৱনটো এনেকৈ চলি আছে, চলি থাকে। তাৰমানে আমি বুজি পালো মাজত ছিংগল আৰু কেতিয়াবা ডাবল হয় আৰু মাজে মাজে ব্ৰেকো হয়। আমাৰ মাজত আৰু এজন বিশিষ্ট অতিথি আছে আৰু তেখেত আমাৰ এই স্কুলৰ কনিষ্ঠ মেনুৱেল শংকৰ শৰ্মা। আমি আমাৰ আমন্ত্ৰণ জনাম। মনেহে কৰি আছো। আজি দিনটা নাপাবি না। এয়া আমাৰ মাজত শংকৰ শৰ্মা, আমাৰ নিকেতনৰ, আমাৰ বিদ্যালয়ৰ কনিষ্ঠ, আমাৰ সহপাঠী কৰ্মচাৰী, আৰু এখেতৰ নতুন প্ৰেম জীৱনত আহিছে আৰু নতুন প্ৰেমৰ যি অভিজ্ঞতা, যি আনন্দ, সুদূৰ চিপাজাৰ, গোৱালপাৰাৰ পৰা চিপাজাৰত এখেতৰ প্ৰেয়সী কেনেকৈ প্ৰেয়সী বাদে জীৱনটো অতিবাহিত কৰি আছে। যিয়ে নহওক গাইজ, বেয়া নাপাব, এখেত অলপ সৰু ল'ৰা, লাজ কৰি স্বভাৱটো অলপ বেছি, লাজ কৰিছিল, সেইকাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল ষ্টুডিঅ'ৰ পৰা। যিয়ে নহওক বহুত অনুৰোধ কৰাৰ পিছত তেখেতে আৰু আগবাঢ়ি আহিছে আমাৰ মাজত। প্ৰথম প্ৰেমৰ যি প্ৰথম অভিজ্ঞতা, সুদূৰ চিপাজাৰ আৰু গোৱালপাৰাৰ মাজত কিমান দূৰত্ব আপোনালোকে অংক কৰি চাব, কেলকুলেশ্যনটো কিমান। অসমৰ কণ্ঠশিল্পীসকলক সকলোৱে ভাল পায় আমি জানো, আৰু আমাৰ মাজত এনেকুৱা এজন ভক্ত আছে যিজন ভক্ত দিনে ৰাতিয়ে সেই কণ্ঠশিল্পীৰ সুৰ নলগাকৈ তেখেত ষ্টেটাছ সদায় লগাব। তেখেতৰ মানে কাঁহীৰ পৰা, পাকঘৰৰ পৰা, বাথৰুমৰ পৰা, স্কুলৰ ৰাস্তা ঘাটে, টিউশ্যন থলীত, সকলো সময়ত জুবিনৰ কণ্ঠ তেখেতৰ হৃদয়ত বাজি থাকে। আৰু তেখেত হ'ল আমাৰ সুমন নাথ, কনিষ্ঠ শিক্ষক আমাৰ বিদ্যালয়ৰ। সুমন নাথ নহয়, একদম জুবিন ভক্ত। আৰু এখেত জুবিন যদি নাথাকে এখেত কি হ'ব একবাৰ জনাবচোন। নাথাকে নহয়, জুবিন দা আজিও আছে আমাৰ মাজত, ভৱিষ্যতে থাকিব। আচ্ছা, জুবিন গাৰ্গৰ অনুপস্থিতিত সুমন নাথৰ কেনেকুৱা লাগিব পাৰে? অনুপস্থিতি নহয় দাদা, ষ্টুডিয়ামত এনেকৈ হাঁহিলে আমাৰ দৰ্শকসকলে বেয়া পাব, গতিকে অনুৰোধ কৰিছোঁ ষ্টুডিয়ামত সুমন নাথে জুবিন গাৰ্গৰ গান নুশুনাকৈ এদিনো চলাব নোৱাৰে। জুবিনৰ গান যদি সুমনে যদি নুশুনে তেতিয়াহ'লে সেইদিনা সুমন নাথৰ দিনটো খুবেই বেয়া যায়। আমি
সুমনক এইটো কথাই আমি জনাব বিচাৰি আছো, জুবিন গাৰ্গৰ গান আপুনি নুশুনাকেই দিনটো পাৰ কৰিব পাৰিব জানো? ক'বা নোৱাৰো। এই ভাত মানে পেটত ভাত নাযাব। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময়তো শুনো, টোপনি আহোঁতেও শুনো, ৰাতিপুৱা শুনো। আচ্ছা, আমাৰ ষ্টুডিঅ'ত মানে কিবা চলি আছে, আহক বাইদেউ আহক। প্ৰেমৰ অনুভৱ হৈ আছে। আমাৰ এজন বাইদেউ আছে, তেওঁ দুৱা তেখেত নিজে কণ্ঠশিল্পী, তেখেতৰ ভক্ত আমি। যিয়ে নহওক ভাল লাগিল সুমন নাথ, আপোনাক লগ পাই ভাল লাগিল। আমাক ষ্টুডিঅ'ত লগ পাই খুব আনন্দিত। আপোনাক আমি বাটে ঘাটে চহৰে নগৰে নদীয়ে পৰ্বতে খাল বিল জান জুৰি মানুহৰ পাকঘৰৰ পৰা আৰম্ভ কৰি বাঁহৰ তলি চবতে বিচাৰি গ'লো। তে লগ পাই ভাল লাগিল। আগলৈ যাতে আপোনাৰ জীৱনত বিফলতা আৰু বেছিকৈ আহে, এইবাৰ যাতে ছেকেণ্ড বিফলতা আহে প্ৰেমৰ। প্ৰেম মানে সফলতা যেন আহে। সিদিনা লাইভ একদিন হয় নেকি? ঠিক আছে।